নমস্কাৰ সকলোকে সুমলান চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6 ইংলিছ লেসন নাম্বাৰ 8 ফ্ৰেন্ডছ অৰ্থাৎ বন্ধুত্ব পাঠটিৰ কুৱেশ্যন এনসাৰ সমূহ আলোচনা কৰিম। যদি প্ৰথমবাৰলৈ মোৰ এই চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। লগতে বেল আইকনটো প্ৰেছ কৰিবা যাতে আমাৰ ভিডিঅ'সমূহ তোমালোকে সঠিক সময়ত পোৱা। আজি আমি ফ্ৰেন্ডছ লেসনটোৰ যিখিনি কিতাপৰ কুৱেশ্যন লগত ৰিলেটেড পাঠটোৰ লগত ৰিলেটেড কুৱেশ্যন আছে সেইখিনি কৰিম। গ্ৰামাৰ সেকশনটো আজি নকৰো যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব। তোমালোকক যদি গ্ৰামাৰ পাঠটোৰ থকা গ্ৰামাৰখিনিৰ কুৱেশ্যন এনসাৰ লাগে তেতিয়াহ'লে হাই বুলি কমেন্ট কৰিবা। আহাচোন আমি কুৱেশ্যন এনসাৰ মাজলৈ যাওঁ। প্ৰথমতে তোমালোকক পাঠটো দিয়া আছে What comes to your mind when you think of the word friendship? Write your ideas in the blank circle. Friend বুলি ক'লে তোমালোকৰ মাইণ্ডত প্ৰথমতে কি ৱৰ্ড আহে সেইটোৱে সাৰ্কল বিলাকত বহাব কৈছে। ফ্ৰেন্ডশিপ বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহিব সাপোৰ্ট, ট্ৰাষ্ট, হনেষ্টি, লয়লিটি, কাৰণ এইকেইটা বস্তু খুবেই প্ৰয়োজন ফ্ৰেন্ডশিপত। নেক্সট ইয়াতে সুধিছে read the word, put a tick in the box near each word that you can use to describe your friend. ইয়াতে কিছুমান ৱৰ্ড আছে, ৱৰ্ডৰ কাষত বক্স আছে। তুমি ফ্ৰেণ্ডৰ বিষয়ে ক'ব যাওঁতে কোনকেইটা গুণ ক'বা ইয়াতে ৰাইট চিন দিব কৈছে। ইয়াতে ট্ৰাষ্টৱৰ্থি, আনসেলফিছ, সাপোৰ্টিভ, কেয়াৰিং, হেল্পফুল, কাইণ্ড এইকেইটা যিহেতু ভাল দিশ ফ্ৰেণ্ডৰ সেইকাৰণে মই ইয়াতে টিক মাৰি থৈছো। তোমালোকৰ মনলৈ যি আহিছে এই ৱৰ্ড কেইটা দেখি যোনকেইটা তোমালোকৰ ফ্ৰেণ্ডৰ লাগে বুলি ভাবা টিক মাৰি দিবা। এতিয়া আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। প্ৰথমতে তোমালোকক কিছুমান শব্দৰ মিনিং ইয়াতে দিয়া আছে। তাৰপিছত তোমালোকৰ এক্টিভিটিজখিনি দিয়া আছে। প্ৰথম কুৱেশ্যনটো কৈছে Who are the poet's friends? কবিৰ বন্ধুসকল কোন কোন? মানে কবিৰ বন্ধুসকল কোন? ইয়াৰ এনসাৰটো হ'ব The poet's friends are the sky, the wind, and the sun. কবিৰ বন্ধুসকল হ'ল আকাশ, বতাহ আৰু সূৰ্য। নেক্সট কুৱেশ্যন আছে What is the sky like? আকাশখন কেনেকুৱা? ইয়াৰ এনসাৰটো হ'ব The sky is like a kind big smile bent sweetly over the poet. আকাশখন যেন এক ডাঙৰ দয়ালু হাঁহি যি কবিৰ ওপৰত মিঠাকৈ বেকা হৈ আছে। নেক্সট কুৱেশ্যন What does this sunshine do? ইয়াতে সুধিছে ৰ'দৰ পোহৰে কি কৰে? এনসাৰ হ'ব The sunshine passes through the leaves and falls upon the poet's face. অৰ্থাৎ সূৰ্যৰ পোহৰে পাতৰ মাজেৰে পাৰ হৈ কবিৰ মুখত পৰে। সূৰ্যৰ পোহৰখিনি পাতৰ মাজেৰে পাৰ হৈ কবিৰ মুখত পৰে। সূৰ্য পোহৰ মানে ৰ'দটো কথা কৈছে। ৰ'দটো কবিৰ মুখত পাতৰ মাজেৰে পাৰ হৈ পৰে। নেক্সট কুৱেশ্যন হ'ল What does the wind whisper? নেক্সট কুৱেশ্যন What does the wind whisper? অৰ্থাৎ বতাহে কি ফুসফুসাই কয়? এনসাৰ হ'ব The wind whispers pretty things. বতাহে ধুনীয়া ধুনীয়া কথাবোৰ কবিক ফুসফুসাই কয়। নেক্সট কুৱেশ্যন Whose careful wings does the poet feel?
অৰ্থাৎ কবিয়ে কাৰ সাৱধান দেউকা অনুভৱ কৰে? ইয়াৰে এনচাৰ হ'ব The poet feels the wind's careful wings. অৰ্থাৎ কবিয়ে বতাহৰ সাৱধান দেউকা অনুভৱ কৰে। নেক্সট কুৱেশ্যন হ'ব Why should a child never feel a fear? অৰ্থাৎ শিশুৱে কেতিয়াও ভয় অনুভৱ কৰিব নালাগে কিয়? এনচাৰ হ'ব A child should never feel a fear because wherever the child may be, his gentle friends will be around. শিশুৱে কেতিয়াও ভয় অনুভৱ কৰাৰ উচিত নহয় কাৰণ শিশুটো য'তেই নাথাকক কিয় তেওঁৰ কোমল বন্ধু তেওঁৰ আশে পাশে থাকিব। Next question. You can consider the sky, the sunshine, and the wind as your friends. Why? প্ৰশ্নটো সুধিছে তুমি আকাশ বতাহ আৰু ৰ'দক তোমাৰ এজন ফ্ৰেণ্ড হিচাপে একচেপ্ট কৰিব পাৰিবানে? যদি পাৰিবা কিয়? তাৰ এনচাৰটো হ'ব Yes, I can consider them friends because they bring comfort, beauty, and a sense of calm. Much like the poet describes, they are always present in nature, offering a gentle and reassuring connection. অৰ্থাৎ তেওঁলোকক স্কাই আকাশ বতাহ আৰু ৰ'দৰ পোহৰক এজন ফ্ৰেণ্ড হিচাপে গ্ৰহণ কৰিব পাৰি কাৰণ তেওঁলোকে আমাক আমাৰ প্ৰকৃতিৰ লগত জড়িত আৰু তেওঁলোকে আমাক সদায় কবিয়ে বিৱৰণ দিয়া ধৰণে কমফৰ্ট ফিল কৰাব। 2 নম্বৰ কুৱেশ্যনটোত আছে Write the rhyming words from the poem for the ones given below. অৰ্থাৎ ইয়াতে কিছুমান শব্দ দিয়া আছে তাৰে সমাৰ্থক শব্দখিনি কবিতাটোত থকাৰ দৰে লিখিব কৈছে অপজিট চাইডত। ইয়াতে প্ৰথমতে দিয়া আছে while, ইয়াৰে ৰাইমিং ৱৰ্ড হ'ব স্মাইল। নেক্সট দিয়া আছে tree, me, lace, face, head, bed, grass, pass, thing, wings, near, fear, see, be. Next question on দিয়া আছে Read the following explanations of the 4 stanzas of the poem given below. Identify and write the stanza number next to its explanation. অৰ্থাৎ কবিতাটোত থকা প্ৰত্যেকটো ষ্টেঞ্জাৰে তলত বিৱৰণ দিয়া আছে যোনটো ষ্টেঞ্জাৰৰ বিৱৰণ চিনি পাইছো সেইটো আমি ষ্টেঞ্জাৰৰ কাষত থকা ঘৰটোত বহাব লাগে কেই নম্বৰ ষ্টেঞ্জা। প্ৰথমতে দিয়া আছে The wind comes secretly and whispers pretty things. The poet cannot see the wind but feels the careful touch. এইটো ষ্টেঞ্জাৰ 3 হয়। Next, the poet says that there are many gentle friends around us. One can hardly see them. The poet asks the child not to be afraid because wherever the child may be, his gentle friends will be around. এইটো stanza 4 হয়। Next, the sunshine passes through the leaves and falls upon the poet's face. The poet compares the falling of sunshine upon the face with mother kissing a child before bed. এইটো stanza 2 হয়। Next, the poet lies under a tree and looks at the sky through it. The sky
is like a kind big smile bends sweetly over the poet. Itu stranger 1 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে use the ideas written in the card to tell the summary of the poem to the classes অৰ্থাৎ ইয়াতে কেইটামান শব্দৰ কাৰ্ড দিয়া আছে কাৰ্ডত দিয়া শব্দকেইটাৰ আইডিয়া লৈ কবিতাটোৰ সামাৰিটো ক্লাছত ক'ব দিছে ইয়াৰে এনসাৰটো হ'ব ইয়াতে যোনকেইটা শব্দ পৰি গৈছে কাৰ্ডৰ মতে তাতে মই হেৰি কৰি আন্ডাৰলাইন কৰি দিছো The poet is lying on the ground and looking through the trees. The sky is like a kind big smile bends sweetly over the poet. The sunshine flickers through the lace of leaves and kisses the poet's face like mother before bedtime. The wind is invisible to the poet, but he can feel its careful wings. According to the poet, there are so many gentle friends around us. One can hardly see them. A child should never feel a fear because wherever the child may be, his gentle friends will be around. ইয়াৰে মই মূল ভাৱটো অসমীয়াত কৈ দিছো কবিয়ে মাটিত পৰি গছৰ মাজেৰে চাই আছে আকাশখন যেন কবিৰ ওপৰত বেকা হৈ থকা এটা দয়ালু ডাঙৰ হাঁহি ৰ'দৰ পোহৰে পাতৰ জৰীৰ মাজেৰে টিপটিপিয়াই কবিৰ মুখত হোৱাৰ আগতে মাটিৰ দৰে চুমা খায় বতাহ জাকে গোপনে আহি ধুনীয়া ধুনীয়া কথাবোৰ ফুসফুসাই কয় বতাহ কবিৰ বাবে অদৃশ্য যদিও ইয়াৰ সাৱধান দেউকাবোৰকে কবিয়ে অনুভৱ কৰিব পাৰে কবিৰ মতে আমাৰ চৌপাশে ইমানবোৰ কোমল বন্ধু আছে কোনোবাই সিহঁতক প্ৰায়ে দেখা নাপায় শিশুৱে কেতিয়াও ভয় অনুভৱ কৰা উচিত নহয় কাৰণ শিশুটো য'তেই নাথাকক কিয় তেওঁৰ কোমল বন্ধুসকল ওচৰে পাজৰেই থাকিব কোমল বন্ধুসকল মানে আকাশ বতাহ এইবোৰো তেওঁলোকৰ কোমল বন্ধুৱে হয় নেক্সট দিয়া আছে write what the word friend means to you অৰ্থাৎ তোমাৰ বাবে বন্ধু শব্দটোৰ মিনিং কি ইয়াতে লিখিব কৈছে friend is a someone with whom share a bond of mutual affection trust and support providing comprehensive and emotional support through both happy and difficult time বন্ধু মানে যিজনক আমি ভাতৃত্ববোধ পাৰস্পৰিক মৰম আবেগিক সমৰ্থন এইবোৰ ভাল আৰু বেয়া দুইটা সময়ত ইজনে আনজনক দিব পাৰো হেয়াই ফ্ৰেণ্ড Now write who your friends are তোমালোকৰ বন্ধু কেইজন নাম লিখিব আছে ইয়াতে মই কেইজনমান বন্ধুৰ নাম লিখিছো তোমালোকে তোমালোকৰ বন্ধু নাম লিখিবা My friends are সুৰজ ৰজত পিংকু ৰাঘৱ 6 নম্বৰতে তোমালোকক দিয়া আছে read the following lines from the poem তলত দিয়া বাক্যকেইষাৰি পঢ়িব দিছে কবিতাত থকা The sky is like a kind big smile bends sweetly over me. Here the poet used a literary device called simile, where the word like is used to compare the sky with this smile. অৰ্থাৎ কবিয়ে সাহিত্যত থকা অলংকাৰ এবিধ ইয়াতে উল্লেখ কৰিছে সিমিলি মানে হৈছে উপমা অলংকাৰ ইয়াতে কবিয়ে আকাশখনক
এটা ডাঙৰ দয়ালু হাঁহিৰ লগত তুলনা কৰিছে। উপমা অলংকাৰত কি হয়? আমাৰ এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰা হয়। A simile is a literary device to compare one thing with another of a different kind using like or as. This literary device is used to make a description more vivid. অৰ্থাৎ এনেকুৱা উপমা অলংকাৰ হৈছে এনেকুৱা এবিধ সাহিত্যৰ অলংকাৰ যিবিধ আমি এটা বস্তুৰ লগত আন এটা বস্তু বেলেগ বস্তু তুলনা কৰিব পাৰোঁ। যেনে ৰামৰ মুখখন পূৰ্ণিমাৰ জোনটোৰ দৰে। এই পূৰ্ণিমাৰ জোনটো মানে ৰামৰ মুখখনৰ কথাকে বুজাইছে। নেক্সট দিয়া আছে find the other simile in the poem and write it down. কবিতাত থকা আন এটা উপমা অলংকাৰ ইয়াতে লিখিব কৈছে। And kisses me upon the face like mother before bed. Bit দিয়া আছে let's learn a few similes. অন্য কিছুমান উপমা অলংকাৰ পঢ়িব দিছে। Like a breath of fresh air as pure as snow. Like a ray of sunshine, as cold as ice, as bright as the moon. 7 নম্বৰ দিয়া আছে read the poem and underline the following words in the poem. কবিতাটো পঢ়ি ইয়াতে 3টা শব্দ দিছে এইকেইটা তোমালোকৰ আন্ডাৰলাইন কৰিব দিছে sky, sunshine, wind. The poet has given the sky, the sunshine and the wind human-like character. কবিয়ে আকাশ, ৰ'দ আৰু বতাহক মানুহৰ নিচিনা এটা কেৰেক্টাৰ বুলি ভাবি লৈছে, চৰিত্ৰ বুলি ভাবি লৈছে। The poet has used capital letters at the beginning of each word just like we use them before our names. কবিয়ে সেইকাৰণে sky, sunshine, windত capital letter ব্যৱহাৰ কৰিছে আৰম্ভণিতে যেনেকৈ আমাৰ নামৰ আগত capital letter বহুৱাই লিখো। The poet gives human qualities to objects and animal and makes them human-like. This is known as personification. অৰ্থাৎ কবিয়ে এনিমেলৰ গুণখিনি হিউমেনৰ লগত সামঞ্জস্য ৰাখিছে। এনেকুৱাবোৰক কি বুলি কোৱা হয়? Personification. Now write the activities of the sky, the sunshine, and the wind that resemble human actions below the respective headings in the table. ইয়াতে টেবুল দিয়া আছে স্কাই, ৰ'দ আৰু বতাহৰ। তাতে হিউমেনৰ দৰে ইয়াতে বতাহৰো কাৰ্যকলাপ লিখিব দিছে, আকাশৰো দিছে আৰু ৰ'দৰো দিছে। ইয়াতে দি স্কাই, ইয়াতে প্ৰথমতে হ'ব is like a kind big smile. অৰ্থাৎ এটা ধুনীয়া দয়ালু হাঁহি। Bend sweetly over the poet. Bend মানে হৈছে বেকা, sweetly মানে হৈছে মিঠা। কবিৰ ওপৰত এটা মিঠা বেকা হাঁহি। The sunshine flickers through the tree. অৰ্থাৎ গছৰ মাজৰ ফাকেৰে টিপটিপিয়া ৰ'দ। Kisses the poet's face like mother before bedtime. শোৱাৰ আগতে যিদৰে মাতৃয়ে চুমা খায় সেইদৰে ৰ'দেও কবিৰ মুখত সেইদৰে চুমা খায়।
The wind softly blows across the grass. ঘাঁহৰ মাজেৰে কোমলকৈ বতাহ বয়. Whispers pretty things. কথাবোৰ ফুসফুসাই কয়. ধুনীয়া ধুনীয়া কথাবোৰ ফুসফুসাই কয়. Moves with careful wings. সাৱধান পাখিলৈ বতাহ গতি কৰে. 8 নম্বৰতে দিয়া আছে. You have come across the word sunshine in the poem. There are many words that begin with the word sun. Let's read a few of them. ধৰ আমি কবিতাটোত পাইছোৱে sunshine শব্দটো. এই sunshine শব্দটো আৰম্ভণি যিটো sun মানে সূৰ্য. এই সূৰ্যটোৱে sunshineৰ উপৰিও বহুকেইটা শব্দ গঠন কৰিব পাৰি. তাৰে কেইটামান আমাক দিছে. Sunৰ লগত স্ক্ৰীন লগালে sunscreen হয়. Sunscreen. Sunৰ লগত গ্লাছ লগালে sunglass. Sunlight লগালে sunlight. Sunflower. Sunflower. Now add words to rain to make new words. অৰ্থাৎ যিদৰে sunৰ লগত স্ক্ৰীন লগাই sunscreen, ফ্লাৱাৰ লগাই sunflower হ'ল, এইদৰে ৰেইনৰ লগত আৰু শব্দ যোগ কৰি কি শব্দ বনাব পাৰি তাকে বনাব কৈছে. Rainbow. Raincoat. Rainfall. Rain যোগ storm. Rainstorm. Next দিয়া আছে. Let's make as words as we can from the letters in the grid and write in the given spaces. One is done for you. ইয়াতে 6টা দিয়া আছে letters. এই letters কেইটাৰ সৈতে তোমালোকৰ শব্দ বনাব কৈছে. এটা দিয়াই আছে আমাৰ কাৰণে FUN fun. ইয়াতে আৰু অইন কেইটা শব্দ হ'ব SUN sun মানে সূৰ্য জানাই. Fun মানে আনন্দ. RUN run মানে দৌৰা. FAR far মানে দূৰ. For মানে নোম. Fan মানে ফেন, আমি চিলিঙি ফেন, টেবুল ফেন এইবোৰ. Ants মানে হৈছে answer. ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে. ভিডিঅ'টোৰ নেক্সট তোমালোকৰ গ্ৰামাৰ পাৰ্টটো আছে, যিটো তোমালোকৰ এটা ভিডিঅ'টো বনালে বহুত দীঘল হৈ যাব কাৰণে মই নেক্সট ভিডিঅ'ত বনাম বুলি ভাবিছোঁ. যদি তোমালোকক ভিডিঅ'টো লাগে তেতিয়াহ'লে হাই বুলি মেছেজ এটা কৰি থবা আৰু ভিডিঅ'টো কেনেকুৱা পালা জনাবা. যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা. ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা. থেংক ইউ.